আজি আমি ধ্বনি বিজ্ঞানৰ এটা অতি গুৰুত্বপূৰ্ণ ধাৰণা বিশিষ্ট ধ্বনি বা বৰ্ণ মানেনো কি আৰু ভাষা এটাত বিশিষ্ট ধ্বনি বা বৰ্ণসমূহ কেনেকৈ নিৰ্ণয় কৰা হয় এই সম্পৰ্কে আলোচনা কৰিবলৈ লৈছো। ইংৰাজী সাউণ্ড শব্দটোৰ প্ৰতিশব্দৰূপে অসমীয়াত মাত আৰু ধ্বনি এই দুইটা শব্দই প্ৰচলিত। অৱশ্যে ভাষা বিজ্ঞানৰ পৰিভাষা ফোন শব্দটোৰ সমাৰ্থক ৰূপেহে অসমীয়া ভাষাত বা অসমীয়া ধ্বনিৰ আলোচনাত ধ্বনি শব্দটো গ্ৰহণ কৰা হৈছে, যাক বাগধ্বনি বুলিও জনা যায়। বাগধ্বনি বা ধ্বনি কাক কয় আমি নিশ্চয় অৱগত। হাওঁফাওঁৰ পৰা বাহিৰলৈ উলিয়াই দিয়া বায়ু প্ৰবাহ বা হাওঁফাওঁৰ পৰা ভিতৰলৈ টানি অনা বায়ু প্ৰবাহক বাগিন্দ্ৰিয়ৰ বিভিন্ন স্থানত সঞ্চালন কৰি যি নাদ বা অনুৰণনৰ সৃষ্টি কৰা হয়, তাকেই ভাষা বিজ্ঞানত ধ্বনি বা ফোন বুলি কোৱা হয়। এজন মানুহে অজস্ৰ ধ্বনি উচ্চাৰণ কৰিব পাৰে। এই অজস্ৰ ধ্বনি ভাষা এটাৰ নিজস্ব উচ্চাৰণ নীতি বৰ্তাই ৰাখিবৰ কাৰণে বা প্ৰকাশ কৰিবৰ কাৰণে প্ৰয়োজনীয় নহয়। নিৰ্দিষ্ট ভাষা এটাৰ উচ্চাৰণ নীতি প্ৰকাশ বা বৰ্তাই ৰাখিবৰ কাৰণে যিবোৰ ধ্বনিৰ প্ৰয়োজন, সেই ধ্বনিসমূহৰ লগতেই বিশিষ্ট ধ্বনিৰ ধাৰণাটো জড়িত। ইংৰাজী ফোন শব্দটোৰ প্ৰতিশব্দ ৰূপে গোলোকচন্দ্ৰ গোস্বামীয়ে বৰ্ণ শব্দটো গ্ৰহণ কৰিছে আৰু উপেন্দ্ৰনাথ গোস্বামী, দীপাংকৰ মল, ৰমেশ পাঠক আদি ভাষাবিদসকলে বিশিষ্ট ধ্বনি শব্দটো গ্ৰহণ কৰিছে। বৰ্তমান ভাষাৰ আলোচনাত বিশিষ্ট ধ্বনি আৰু বৰ্ণ দুইটা শব্দই সমানেই জনপ্ৰিয় হৈ উঠা বা জনপ্ৰিয় হিচাপে ব্যৱহৃত হোৱা আমি দেখিবলৈ পাওঁ। বিশিষ্ট ধ্বনিৰ দুটা সংজ্ঞা ইয়াত উল্লেখ কৰা গৈছে। অৱশ্যে উপেন্দ্ৰনাথ গোস্বামীদেৱৰ সংজ্ঞাটোতকৈ আমি লক্ষী হাজৰিকাই যিটো সংজ্ঞা বিশিষ্ট ধ্বনিৰ ক্ষেত্ৰত দিছে, এইটো আমি বেছি স্পষ্ট যেন অনুভৱ কৰিছো। সেইকাৰণে আমাৰ আলোচনাত এই সংজ্ঞাটোকে আলোচনা কৰিম। যে তেখেতে কৈছে, যিবোৰ ধ্বনিয়ে অভিন্ন বা সদৃশ পৰিৱেশত ব্যৱহৃত হৈ পৃথক অৰ্থ আৰু উচ্চাৰণৰ সৃষ্টি কৰে, সেইবোৰ ধ্বনিকে বিশিষ্ট ধ্বনি বা বৰ্ণ বোলে। ইংৰাজীত যাক কোৱা হয় ফোনিম। আমি যদি হাজৰিকাদেৱৰ এই মতটো চাওঁ, তেতিয়াহ'লে আমি দেখিম ইয়াত ধ্বনিৰ কথা ক'বলৈ যাওঁতে তেখেতে ধ্বনিৰ যিটো পৰিৱেশ বা যিটো পৰিৱেশত ধ্বনি ব্যৱহাৰ হয়, সেই পৰিৱেশৰ কথাও উল্লেখ কৰিছে, অভিন্ন আৰু সদৃশ পৰিৱেশ। গতিকে বিশিষ্ট ধ্বনি কাক কয় এইটো জানিবৰ কাৰণে বা কথাষাৰ ভালকৈ বুজিবৰ কাৰণে আমি ধ্বনিৰ পৰিৱেশ সম্পৰ্কেও আলোচনা কৰা প্ৰয়োজন হয়। বিশিষ্ট ধ্বনিৰ লগত ধ্বনিৰ দুই পৰিৱেশজনিত অৱস্থান জড়িত। আমি প্ৰায় এই পৰিৱেশকেইটাৰ কথা ধ্বনি বিজ্ঞানৰ আলোচনাত পাওঁ। এটা হৈছে অভিন্ন পৰিৱেশ আৰু আনটো হৈছে সদৃশ পৰিৱেশ। যে অভিন্ন পৰিৱেশ শব্দটোৱে ইংগিত কৰে অভিন্ন মানে সম্পূৰ্ণ একে পৰিৱেশ। এনে পৰিৱেশত থকা ধ্বনিবোৰ সকলো দিশৰ পৰা একে, যেনেকে ধৰম, কৰম। এই শব্দকেইটাত ধ আৰু ক এই ধ্বনি দুটা অভিন্ন পৰিৱেশত আছে। ধ শব্দটো উচ্চাৰণ অনুসৰি ভাগিলে আমি এনেকৈ পাম। এই শব্দকেইটাৰ ক্ষেত্ৰত ধৰ্মৰ ক্ষেত্ৰত আমি পাম ধ যোগ অ, ৰ যোগ অ আৰু ম। কৰম শব্দটো উচ্চাৰণ অনুসৰি ভাঙিলে পাম ক যোগ অ, ৰ যোগ অ আৰু ম। এই শব্দকেইটাৰ উচ্চাৰণ অনুসৰি বিভক্ত কৰাৰ পিছত আমি দেখিম যে ধ আৰু ক এই ধ্বনিকেইটাৰ আগফালে যিটো কোনো ধ্বনি নাই, পিছফালে থকা ধ্বনিকেইটা সম্পূৰ্ণ একে। গতিকে এই শব্দ দুটাত ধ আৰু ক অভিন্ন পৰিৱেশত আছে। আনহাতে সদৃশ পৰিৱেশ অভিন্ন পৰিৱেশৰ দৰে প্ৰায় একেই, কিন্তু সম্পূৰ্ণ একেই নহয়। এনে পৰিৱেশত স্বৰ আৰু ব্যঞ্জনৰ সজ্জা একেই, কিন্তু স্বৰ আৰু ব্যঞ্জনবোৰ একে নহয় মিল থকা বিধৰ হয়। যেনেকে খৰম আৰু গৰজ এই শব্দ দুটা যদি আমি চাওঁ, তেতিয়াহ'লে আমি দেখিম যে শব্দ দুটাত ম আৰু জ ইহঁতৰ পৰিৱেশ সদৃশ। মানে আমি ভাঙিলে পাম এনেকৈ চি ভি, অৰ্থাৎ ইহঁত কনচনেণ্ট ভাৱেল, ব্যঞ্জন স্বৰ এই সজ্জাটোতে এই দুইটা শব্দ আছে। কিন্তু একেই স্বৰ আৰু ব্যঞ্জনৰ সজ্জাত থাকিলেও ম আৰু জ এই ধ্বনি দুটাৰ পৰিৱেশকেইটা সম্পূৰ্ণ একে নহয়। কাৰণ তাৰ আগফালে যিকেইটা ব্যঞ্জন আছে, আমি দেখিছো খ আৰু গ আছে, দুটা পৃথক ব্যঞ্জন ধ্বনি। গতিকে এই শব্দ দুটাত ম
আৰু জ এই শব্দ দুটাৰ পৰিৱেশ সদৃশ অভিন্ন নহয় অভিন্ন পৰিৱেশ আৰু সদৃশ পৰিৱেশ এই দুটা পৰিৱেশ সাধাৰণতে ন্যূনতম শব্দজোৰাৰ ক্ষেত্ৰত বিবেচনা কৰা হয় বিশিষ্ট ধ্বনিৰ আলোচনাত ন্যূনতম শব্দজোৰ ইংৰাজীত যাক মিনিমেল পেয়াৰ বুলি কোৱা হয় ইয়াৰ ধাৰণা অতি গুৰুত্বপূৰ্ণ যে আমি দেখিছো যে আমি যেতিয়া বিশিষ্ট ধ্বনিৰ কথা আলোচনা কৰো তেতিয়া কিছুমান নিৰ্বাচিত শব্দক আমি আলোচনাৰ বাবে ব্যৱহাৰ কৰো এনে কিছুমান শব্দ এই আমি ন্যূনতম শব্দজোৰাৰ সংজ্ঞাটো যদি চাওঁ দেখিম যে যেতিয়া দুটা যথাসাধ্য সৰু শব্দৰ ক্ষেত্ৰত সকলো দিশৰ পৰা মিল থাকে মাথোন শব্দ দুটাৰ এটাকৈ ধ্বনিৰ ক্ষেত্ৰতে পাৰ্থক্য হয় আৰু সেইভাবে শব্দ দুটাৰ অৰ্থ আৰু উচ্চাৰণৰ পাৰ্থক্য ঘটে তেতিয়া শব্দ দুটাক ন্যূনতম শব্দজোৰ বোলা হয় দুটা যথাসাধ্য সৰু শব্দ সাধাৰণতে বিশিষ্ট ধ্বনিৰ আলোচনাৰ ক্ষেত্ৰত আমি দীঘল বা ডাঙৰ শব্দ ব্যৱহাৰ নকৰো তেতিয়া ডাঙৰ বা দীঘল শব্দবোৰত কি হ'ব কেইবাটাও যেহেতু ধ্বনি থাকে যে কোন দুটা ধ্বনিৰ কাৰণে শব্দ দুটাৰ অৰ্থ আৰু উচ্চাৰণৰ পৰিৱৰ্তন ঘটিছে এই কথাষাৰ অনুমান কৰাত জটিল হয় সেইকাৰণে যথাসাধ্য সৰু শব্দবোৰ বিশিষ্ট ধ্বনি নিৰ্ণয়ৰ কাৰণে বা ন্যূনতম শব্দজোৰৰ কাৰণে বিবেচনা কৰা হয় যেনেকৈ গৰম খৰম পাল ফাল কালি কলি এইবোৰ ন্যূনতম শব্দজোৰৰ উদাহৰণ আমি কেতিয়াবা এনেকুৱা শব্দও পাম যে গৰম খৰম মৰম পৰম কেইবাটাও শব্দ আছে যাৰ এটা এটা ধ্বনিহে বেলেগ বাকি অন্যান্য ধ্বনিসমূহ একেই যদি এনেকুৱা আমি কেইবাটাও শব্দ পাওঁ তেতিয়া তাক আমি ন্যূনতম শব্দ শৃংখল বুলি ক'ম যে চেইন মিনিমেল পেয়াৰ বুলি ক'ম হৈছে বিশিষ্ট ধ্বনিৰ আলোচনাৰ কাৰণে আমাৰ ন্যূনতম শব্দজোৰেই যথেষ্ট এতিয়া আমি ন্যূনতম শব্দজোৰৰ আধাৰত বিশিষ্ট ধ্বনিৰ সংজ্ঞা এনেকৈ দিব পাৰো ন্যূনতম শব্দজোৰাত যি দুটা ধ্বনিয়ে শব্দ দুটাৰ উচ্চাৰণ আৰু অৰ্থৰ পাৰ্থক্য ঘটায় সেই ধ্বনি দুটাক বিশিষ্ট ধ্বনিৰ মৰ্যাদা দিয়া হয় আমি অসমীয়া ভাষাৰ উদাহৰণ হৈতে ন্যূনতম শব্দজোৰাৰ ধাৰণাৰ আধাৰত যদি বিশিষ্ট ধ্বনি কেনেকৈ নিৰ্ণয় কৰা হয় চাব বিচাৰো তেতিয়া আমি কেইটামান উদাহৰণ ল'ব পাৰো উদাহৰণস্বৰূপে পাল আৰু ফাল এই শব্দ দুটা এক ন্যূনতম শব্দজোৰ শব্দকেইটাৰ উচ্চাৰণ অনুসৰি ভাঙিলে হ'ব প যোগ আ যোগ ল ফ যোগ আ যোগ ল ফাল এতিয়া এই শব্দ দুটাত প আৰু ফ অভিন্ন পৰিৱেশত আছে শব্দ দুটাৰ পৰ স্থানত ফ ব্যৱহাৰ কৰিলে শব্দকেইটাৰ অৰ্থ আৰু উচ্চাৰণ সম্পূৰ্ণ সলনি হৈ যাব প্ৰথম পটোৰ স্থানত যদি আমি ফ ব্যৱহাৰ কৰোঁ তেতিয়া প্ৰথম শব্দটো হৈ যাব ফাল দ্বিতীয় শব্দটো হৈ যাব পাল এনেদৰে অভিন্ন পৰিৱেশত এটা ধ্বনিৰ স্থানত যদি আন এটা ধ্বনি ব্যৱহাৰ কৰিলে শব্দ দুটাৰ অৰ্থ আৰু উচ্চাৰণৰ পৰিৱৰ্তন ঘটে তাকে আমি বিশিষ্ট ধ্বনি বুলি কওঁ গতিকে এই শব্দ দুটাৰ আধাৰত আমি ক'ব পাৰো যে অসমীয়া ভাষাত প আৰু ফ দুটা পৃথক বিশিষ্ট ধ্বনি অসমীয়া ভাষাত যে আমি 8টা বিশিষ্ট স্বৰ ধ্বনি পাইছো বা 23টা বিশিষ্ট ব্যঞ্জন ধ্বনি পাইছো এই বিশিষ্ট ধ্বনিবোৰ আমি এনেদৰে সহজভাৱে ন্যূনতম শব্দজোৰাৰ আধাৰত নিৰ্ণয় কৰি ল'ব পাৰো এতিয়া অন্য যদি কিছুমান আমি শব্দ লওঁ যেনেকৈ কোণ আৰু কোণ দুইটা শব্দত আমি দেখিছো যে বানান ভিন্ন প্ৰথমটোত মূৰ্ধন্য ন আছে দ্বিতীয়টোত দন্ত ন আছে ইয়াত মূৰ্ধন্য ন আৰু দন্ত ন এই শব্দ দুটাৰ যদি পৰিৱেশটো চাওঁ এটি অভিন্ন পৰিৱেশত আছে আমি মন কৰিম যে এই শব্দকেইটাৰ উচ্চাৰণ অনুসৰি ভাঙিলে ক যোগ অ যোগ দন্ত অব্লিক মূৰ্ধন্য হিচাপে দেখুওৱা গৈছে কাৰণ অসমীয়া ভাষাত দন্ত আৰু মূৰ্ধন্যৰ উচ্চাৰণৰ পাৰ্থক্য নাই সাধাৰণতে আমি দন্তটোকে ব্যৱহাৰ কৰো আৰু কোণ হু এটোৰ কাৰণেও উচ্চাৰণ অনুসৰি ভাগিলে হ'ব ক যোগ অ যোগ ন এতিয়া এই আখৰকেইটা দন্ত ন আৰু মূৰ্ধন্য ন ইহঁতৰ স্থান আমি অভিন্ন কিন্তু দেখিম যে শব্দকেইটাৰ যদি আমি বানান সলাই দিওঁ ধ্বনি সলাবলৈ কথা নাথাকে ইয়াত কাৰণ দুইটা ধ্বনিৰ উচ্চাৰণ একেই যদি বানানটো সলাই দিওঁ আমি দেখিম যে শব্দকেইটাৰ অৰ্থৰ পৰিৱৰ্তন ঘটিছে
প্ৰথম কোণ যিটো চুক বুজায় সেইটো এবাৰ কোণ সু অৰ্থ বুজাবলৈ আৰম্ভ কৰিব কিন্তু ইহঁতৰ উচ্চাৰণৰ পৰিৱৰ্তন নঘটে আমাৰ ভাষাত আমি দুইটা শব্দ একেধৰণে উচ্চাৰণ কৰিম আৰু আমি জানো অসমীয়া ভাষাত দন্ত আৰু মূৰ্ধন্য এই দুইটা ধ্বনিৰ কোনো পাৰ্থক্য নাই আমি সংস্কৃতৰ অনুকৰণত বানানতহে লিখো দন্ত ন আৰু মূৰ্ধন্য ন দুইটা আচলতে দন্তমূলীয় হিচাপে উচ্চাৰিত হয় এই উদাহৰণৰ পৰা আমি দেখিম যে অসমীয়া ভাষাত দন্ত আৰু মূৰ্ধন্য দুটা পৃথক বিশিষ্ট ধ্বনি নহয় আকৌ আমি কেতিয়াবা এনেকুৱা শব্দ পাম যে যিবোৰ শব্দত কি হ'ব এনেকুৱা ন্যূনতম শব্দ জোৰাৰ নিচিনা শব্দ এটা স্থানত আনটো ব্যৱহাৰ কৰি দিলে আমি দেখিম যে উচ্চাৰণৰ পৰিৱৰ্তন ঘটে কিন্তু অৰ্থৰ পৰিৱৰ্তন নঘটে উদাহৰণস্বৰূপে আমি দুটা শব্দ ললো জাৰু আৰু ঝাৰু এতিয়া এই শব্দ দুটাত জ আৰু ঝ এই বানান দুটাৰ পৰিৱেশ অভিন্ন জৰ স্থানত ঝ ব্যৱহাৰ কৰিলে শব্দ দুটাৰ উচ্চাৰণৰ পৰিৱৰ্তন ঘটিব জ আৰু ঝৰ উচ্চাৰণ একে নহয় কিন্তু দুইটা শব্দৰ অৰ্থ একেই অসমীয়া মানুহে জাৰু বুলি ক'লেও বা ঝাৰু বুলি ক'লেও একেটা বস্তুকে বুজাব সেইকাৰণে জ আৰু ঝ আমাৰ ভাষাত দুটা পৃথক বিশিষ্ট ধ্বনি নহয় এনেদৰে আমি ন্যূনতম শব্দজোৰৰ আধাৰত ভাষা এটাত বিশিষ্ট ধ্বনিবোৰ নিৰ্ণয় কৰি ল'ব পাৰোঁ বিশিষ্ট ধ্বনিবোৰৰ কেইটামান গুৰুত্বপূৰ্ণ বিশেষত্ব উল্লেখ কৰা গৈছে ইয়াত যে বিশিষ্ট ধ্বনিবোৰ সাৰ্বজনীন নহয় ভাষাভেদে বিশিষ্ট ধ্বনিৰ সংখ্যা বা বিশিষ্ট ধ্বনিবোৰ বেলেগ বেলেগ হ'ব পাৰে উদাহৰণস্বৰূপে অসমীয়া ভাষাতে ক আৰু খ প আৰু ফ এই পৃথক পৃথক বিশিষ্ট ধ্বনি কিন্তু ইংৰাজী ভাষাত নহয় ইংৰাজী ভাষাত পটোহে বিশিষ্ট ধ্বনি ফটো আকৌ বিশিষ্ট ধ্বনিৰ উপধ্বনি যেনেকৈ কটো বিশিষ্ট ধ্বনি খটো কিন্তু ক ধ্বনিৰে উপধ্বনি বিশিষ্ট ধ্বনিবোৰ বুজাবলৈ আমি এই চিহ্ন ব্যৱহাৰ কৰোঁ দুডাল একই ইটালিক চিহ্নৰ মাজত ধ্বনিটো লিখা হয় বিশিষ্ট ধ্বনিয়ে সাধাৰণতে এই যিবোৰ বৰ্ণ বা যিবোৰ আখৰে যিবোৰ বৰ্ণৰ ইংগিত কৰে সেইবোৰকে কেৱল নুসুচায় তাৰ উপৰিও শাখাঘাত সুৰ সন্ধি আদিকো বিশিষ্ট ধ্বনিৰ মৰ্যাদা দিয়া হয় কাৰণ শাখাঘাতৰ পৰিৱৰ্তন সুৰৰ পৰিৱৰ্তন বা সন্ধিৰ স্থানৰ পৰিৱৰ্তনেও শব্দ এটাৰ অৰ্থ আৰু উচ্চাৰণৰ সালসলনি ঘটাব পাৰে সেইকাৰণে এইবোৰকো বিশিষ্ট ধ্বনিৰ মৰ্যাদা দিয়া হয় বিশিষ্ট ধ্বনিবোৰক দুটা শ্ৰেণীত বিভক্ত কৰিব পাৰি বিভাজ্য বিশিষ্ট ধ্বনি যিবোৰ ইংৰাজীত কোৱা হয় ছেগমেণ্টেল ফনি আৰু অবিভাজ্য বিশিষ্ট ধ্বনি ছুপাৰ ছেগমেণ্টেল ফনি যে বৰ্ণমালাবোৰে যিবোৰ প্ৰতিনিধিত্ব কৰে যেনেকৈ ক খ আদি যিবোৰ ধ্বনি সেইবোৰ বিভাজ্য বিশিষ্ট ধ্বনি বুলি ক'ব পাৰোঁ শাখাঘাত সুৰ সন্ধি আদিবোৰ অবিভাজ্য বিশিষ্ট ধ্বনি আৰু বিশিষ্ট ধ্বনিবোৰ বিমূৰ্ত প্ৰকৃতাৰ্থত বিশিষ্ট ধ্বনিবোৰ উচ্চাৰণ সম্ভৱ নহয় উপধ্বনিহে উচ্চাৰণ হয় আমি যদিও ভাষা এটাৰ ক্ষেত্ৰত বিশিষ্ট ধ্বনিৰ কথা কওঁ আমি প্ৰকৃতাৰ্থত বিশিষ্ট ধ্বনিবোৰ উচ্চাৰণ নকৰোঁ কাৰণ প্ৰত্যেকটো বিশিষ্ট ধ্বনিয়ে এটা গোট বুজায় তাত আবদ্ধ হৈ থকা কেইবাটাও উপধ্বনিক সি প্ৰতিনিধিত্ব কৰে যে শব্দ এটা যেতিয়া আমি উচ্চাৰণ কৰোঁ শব্দটো আদি স্থানত উচ্চাৰণ কৰিলে পৃথক হ'ব মধ্যত পৃথক হ'ব বা শেষত পৃথক হ'ব এই পৃথক হোৱা ৰূপবোৰকে যিহেতু আমি উপধ্বনি বুলি কওঁ গতিকে আমি বিশিষ্ট ধ্বনিবোৰ আচলতে উচ্চাৰণ নকৰোঁ আমি উপধ্বনিবোৰকহে উচ্চাৰণ কৰোঁ আৰু এই উপধ্বনিবোৰৰ সমষ্টিগত ৰূপটোহে বিশিষ্ট ধ্বনি গতিকে আমি আজিৰ পাঠৰ পৰা নিশ্চয় বিশিষ্ট ধ্বনি কাক কয় এই সম্পৰ্কে কিছু অৱগত হ'ব পাৰিছোঁ আৰু বিশিষ্ট ধ্বনিৰ ধাৰণাটো স্পষ্ট হোৱাৰ পিছত উপধ্বনিৰ ধাৰণা বুজিবৰ কাৰণে অধিক সহজ হৈ উঠে আমি পৰৱৰ্তী পাঠত উপধ্বনি সম্পৰ্কে আলোচনা কৰিম ধন্যবাদ জনাইছোঁ সকলোকে